Hello everyone, আমি আহিলো নতুন দিল্লীৰ লক্ষ্মী নাৰায়ণ মন্দিৰলৈ বাহিৰৰ পৰা চাওকচোন কিমান ধুনীয়া এইফালে চেণ্ডেল আৰু মোবাইল বিলাক জমা লৈছে আমি প্ৰথমতে ভিতৰখন দৰ্শন কৰি আহিলো এইফালে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ মন্দিৰৰ ভিতৰৰ ফালে ফটো মাৰ যেটো নিখেত সেইকাৰণে আমি বাহিৰতে অলপ ফটো মাৰি ললো এইফালে আমাৰ অকনমান জনী উফাল হিফাল মানুহখিনিকে চাই আছে তাৰ পিছত আমি চাৰিফালে চাই ভিডিঅ' কৰি আহি তাৰ পিছত এইফালে নো কি আছে বুলি সোমাই আহিলো তাৰ পিছত মন্দিৰৰ কিনাতে খুব ধুনীয়াকে সজাই থৈছে এখন অকনমান পাৰ্ক সবে ইয়াতে বহি মিলি কথা পাতিছে ঠাণ্ডা বতৰ যেহেতু এখানে অকনমান ৰ'দ লৈছে বহিছেও কথা পাতি মিলি আমিও অকনমান চালো তাৰ পিছত আকৌ এফালে ওলাই আহিলো মন্দিৰৰ কিনাৰে এফালে তাৰ পিছত মন্দিৰৰ পাছফালে গলো মন্দিৰৰ পাছফালে এনেকুৱা দেখি তাৰ পিছত খুবেই ধুনীয়া পৰিৱেশ গাড়ী আহিলে আমাৰ গাড়ীও আহিলে যাব লাগিলে বাই বাই